Hey guys, কি খবৰ আপোনালোকৰ আশা কৰো ভালে আছে জনপ্ৰিয় পুৱতি তৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবৰ বাবে বহুত বেছি ভাল লাগিব কিয়নো আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব সুনে অহিৰণক মই যে তোমাৰ যোগ্য নহয় কিন্তু তোমাৰ আদৰ আৰু আচৰণবোৰ দেখি কব নোৱাৰাকৈ তোমাৰ প্ৰতি মোৰ এটা সপোন জাগিছিল আৰু সেই সপোনটো হৈছে তোমাৰ আকাশত জুন হৈ জিলিকি থকাৰ আৰু এই কথাটো শুনি অহিৰণ বহুত বেছি আবেগিক হৈ পৰে আনফালে আপোনালোকে দেখিবলৈ পাব জুনে কৈ আছিল সময়বোৰ কেনেকৈ খলনি হৈ যায় দুদিন আগতেই কিমান হাঁহি ফুৰ্তিৰে জীৱন যাপনটো আৰম্ভ কৰিছিলো এটা সাধাৰণ ভুলৰ বাবে আজি এনেকুৱা দিন দেখিবলৈ পোৱা গৈছে এই বুলি জুনে কৈ থাকিব আপোনালোকেও বাৰু পুৱতি তৰা ধাৰাবাহিকখন চাই ভাল পায়নে যদি পুৱতি তৰা ধাৰাবাহিকখন চাই ভাল পায় তেনেহলে প্লিজ ভিডিঅ'টিত লাইক কৰাৰ লগতে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি লব কিয়নো এনেকুৱা ধৰণৰ ভিডিঅ'বোৰে মই আপলোড কৰিবলৈ চেষ্টা কৰো আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব মই যেতিয়া ভিডিঅ'বোৰ আপলোড কৰিম তেতিয়া আপোনালোকৰ মোবাইলত নটিফিকেশন আগতীয়াকৈ পাব ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ